চৰকাৰী স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ। ভাৰত চৰকাৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত 2023 বৰ্ষৰ বাছনি পৰীক্ষাৰ বাবে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। যদি আপোনালোকে এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হয় তেতিয়া আপোনালোকক 12,000 টকা জলপানী প্ৰদান কৰা হ'ব আৰু এই জলপানী আপোনালোকক 4 বছৰৰ বাবে প্ৰদান কৰা হ'ব। অৰ্থাৎ আপোনালোকক 4টা বছৰত 12,000 টকাকৈ প্ৰদান কৰা হ'ব। এই বাছনি পৰীক্ষাৰ বাবে অনলাইন এপ্লাই কেনেকৈ কৰিব আজি এই ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। কোনসকলে এপ্লাই কৰিব পাৰিব সেইটোও দেখুৱাই দিম। প্ৰথমতে এডভাৰটাইজমেণ্টটো চাই লওক। ভাৰত চৰকাৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত 2023 বৰ্ষৰ বাছনি পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে। এই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে বছৰি 12,000 টকাকৈ লাভ কৰিব। পৰীক্ষাৰ আবেদন কেনেকৈ কৰিব লাগিব ইয়াত দিয়া আছে দেখিছে। প্লে ষ্ট'ৰৰ পৰা আপোনালোকে বিদ্যাৰ্থী দত্ত এপটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, নহ'লে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে এই যিটো ৱেবছাইট দিয়া আছে এই ৱেবছাইটটো আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আবেদনৰ নিয়মাৱলীসমূহ দিয়া আছে দেখিছে। ছাত্ৰ ছাত্ৰীসকল 8ম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব, অৰ্থাৎ ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেহে কেৱল এপ্লাই কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ অধীনত চৰকাৰী প্ৰাদেশিকৃত আৰু স্থানীয় সমিতি দ্বাৰা পৰিচালিত বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি থকা হ'ব লাগিব, অৰ্থাৎ আপোনালোক চৰকাৰী স্কুলত পঢ়ি থকা হ'ব লাগিব। যদি আপোনালোকে বেচৰকাৰী স্কুলত পঢ়ি আছে তেতিয়াও আপোনালোকে এই এক্সামটোৰ বাবে এপ্লাই কৰিব পাৰিব, কিন্তু কোনো ধৰণৰ আপোনালোকক জলপানী প্ৰদান কৰা নহ'ব। ইয়াত দিয়া আছে দেখিছে আপোনালোকৰ 3 নম্বৰ পইণ্টটো। যিসকল ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ বৌদ্ধিক উৎকৰ্ষণৰ সাধনৰ বাবে এই পৰীক্ষাটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে, কিন্তু কোনো জলপানীৰ বাবে বিবেচনা কৰা নহ'ব। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আপোনালোকক এখন পাছপোৰ্ট ফটো লাগিব। আপোনাৰ যিজন ষ্টুডেণ্টৰ এখন পাছপোৰ্ট ফটো, তেওঁ এটা ছিগনেচাৰ অৰ্থাৎ তেওঁ এটা চহী লাগিব, স্কেন কপি লাগিব। অনুসূচিত জাতি জনজাতি বা পিছপৰা জাতিৰ যদি ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে প্ৰমাণপত্ৰ লাগিব, অৰ্থাৎ আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। যিসকল জেনেৰেল কাষ্টৰ হয় তেওঁলোকক কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। তাৰপাছত এখন ডিক্লেৰেশ্যন ফৰ্ম লাগিব, প্ৰতিষ্ঠানৰ মুৰব্বীৰ ঘোষণা, অৰ্থাৎ আপোনালোকৰ যিজন প্ৰধান শিক্ষকৰ দ্বাৰা এখন ডিক্লেৰেশ্যন ফৰ্ম লাগিব। ডিক্লেৰেশ্যন ফৰ্মখনো কেনেকৈ পাব আজি এইটো ভিডিঅ'ত দেখুৱাই দিম মই। ডেছক্ৰিপশ্যন লিংকটো দি থ'ম। আপোনালোকে MCQ টাইপত আপোনালোকৰ কুৱেশ্যনখিনি দিয়া হ'ব। OMR শ্বীট আপোনালোকক দিয়া হ'ব। OMR শ্বীটত আপোনালোকে আনচাৰ দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে বিদ্যাৰ্থী এপৰ জৰিয়তে বিগত 5 বছৰৰ প্ৰশ্ন কাকতসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ বিগত যিমানখিনি প্ৰশ্ন কাকত আছে আপোনালোকে এইটো বিদ্যাৰ্থী যিটো এপ আছে সেই এপটোৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। 5 বছৰত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, গোটেই 5 বছৰৰ কুৱেশ্যনখিনি আপোনালোকক কুৱেশ্যন পেপাৰখিনি যিটো বিদ্যাৰ্থী এপ তাত আপোনালোকৰ আপলোড কৰা আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ পাছৰ পইণ্টটো দেখিছে, প্ৰশ্ন কাকত কেৱল অসমীয়া আৰু ইংৰাজী মাধ্যমতহে উপলব্ধ থাকিব, অৰ্থাৎ আপোনাৰ যিখন কুৱেশ্যন পেপাৰ সেইখন কেৱল অসমীয়া আৰু ইংলিছ মাধ্যমত উপলব্ধ থাকিব। তাৰপাছত OMR শ্বীটখন ইংলিছ মাধ্যমতে থাকিব। যিখন OMR শ্বীট সেইখন আপোনালোকৰ ইংলিছ মাধ্যমতে থাকিব। তাৰপাছত ছাবজেক্টকেইটা দিয়া আছে দেখিছে আপোনালোকৰ। দুটা ভাগত আপোনালোকে পৰীক্ষা দিব লাগিব। এটা হৈছে মেণ্টেল এবিলিটি টেষ্ট, 90 মাৰ্কৰ হ'ব, 18 তাৰিখে হ'ব, 18/11/2023 তাৰিখে হ'ব, 10টাৰ পৰা 11:30টাৰ ভিতৰত। আৰু এইটো আছে স্কলাষ্টিক এপ্টিটিউড টেষ্ট, আপোনালোকৰ সেইটো 18 তাৰিখে হ'ব, 1টাৰ বজাৰ পৰা 2টা বজালৈকে হ'ব। তাৰপিছত অসম প্ৰদেশৰ মুঠ সংৰক্ষণ আসন হৈছে 2411টা, অৰ্থাৎ আপোনালোকৰ 2411জন প্ৰাৰ্থী আপোনালোকৰ বিবেচনা কৰা হ'ব। তাৰপাছত আপোনালোকৰ পৰীক্ষা মাচুলসমূহ দিয়া আছে। সাধাৰণ শ্ৰেণীৰ লোকসকলৰ বাবে 200 টকা, অনুসূচিত জাতি জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে 180 টকা, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে 175 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং থ্ৰুৱেদি আপোনালোকে কৰিব পাৰে। তাৰপিছত যিটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ডটো আপোনালোকৰ 1/11/2023 তাৰিখে প্ৰদান কৰা হ'ব। যিটো বিদ্যাৰ্থী এপ আছে আপোনালোকে সেই এপটোৰ পৰাই এডমিট কাৰ্ডখনো ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে অসমৰ প্ৰতিখন জিলাৰ সদৰ মহকুমা অন্যান্য স্থানত 103টা পৰীক্ষা কেন্দ্ৰ 2023 বৰ্ষৰ বাবে ধাৰ্য কৰা হৈছে, অৰ্থাৎ যিমানটো সম্ভৱ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকৰ যিটো এক্সামিনেশ্যন চেণ্টাৰটো পৰিব। বেলেগ ডিষ্ট্ৰিক্টত যোৱাৰ প্ৰয়োজন নাই, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে যিটো এক্সামটো দিব পাৰিব। এতিয়া আপোনালোকে অনলাইন আবেদন কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। লিংকটো অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাব লেটেষ্ট বুলি। লেটেষ্ট অপশ্যনটোত আপোনালোকৰ দেখিবলৈ পাইছে স্কলাৰশ্বিপ স্কিম 2023 দিয়া আছে, 16/8/2023 তাৰিখটো দিয়া আছে। স্কলাৰশ্বিপ স্কিমটোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত গোটেইকেইটা স্কলাৰশ্বিপ স্কিম দিয়া আছে। কমেও 4টা মানৰ এতিয়ালৈকে এপ্লাই চলি আছে। আজি এইটো ভিডিঅ'ত আপোনালোকক যিটো আপোনালোকৰ NMMS সেই স্কলাৰশ্বিপটো এপ্লাই কৰাটোহে দেখুৱাম মই।
যেটো এতিয়া মই আপোনালোকক ভিডিও দেখুৱালো আপোনালোকৰ আগত নোটিছখন দেখুৱালো সেই স্কলাৰশ্বিপটোহে আবেদন কৰাটো দেখুৱাম তাৰপিছত ইয়াত আপোনালোকৰ গুটেখিনি দিয়া আছে ইয়াত চাই ল'ব পাৰে কি স্কলাৰশ্বিপ এপ্লাই হৈ আছে যদি আপোনালোক বাকিটা স্কলাৰশ্বিপ বা শিপৰ বাবেও যদি আপোনালোক এলিজিবল হয় তেনেহলে এপ্লাই কৰিব পাৰে তাৰপিছত ইয়াত আপোনালোকৰ ডাউনলোড যেটো অপচন আছে ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে এডভাৰটাইজমেন্ট অফ ইয়াত এডভাৰটাইজমেন্ট যেটো প্ৰথম এডভাৰটাইজমেন্টটো আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে যিখন এডভাৰটাইজমেন্ট যিখন মই এতিয়া দেখুৱাইছিলো আপোনালোকক সেইখন আপোনালোকৰ পিডিএফ ডাউনলোড হৈ যাব সেইখনৰ পিডিএফটো ডাউনলোড হৈ যাব আপোনালোকে এইখন আকৌ এবাৰ আপোনালোকে নিজৰ মোবাইলত ডাউনলোড কৰি ভালকৈ চাই ল'ব পাৰিব ইয়াত গুটেখিনি তথ্য দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগিব কোন সকলে পাৰিব কি বিষয়ত আপোনালোকৰ এক্সাম হ'ব গুটেখিনি তথ্য এই এডভাৰটাইজমেন্টটোতে দিয়া আছে তাৰপিছত ডিক্লেৰেশ্যন ফৰ্ম মই যিখন কৈছিলো আপোনালোকক এখন ডিক্লেৰেশ্যন ফৰ্ম লাগিব NMMS স্কলাৰশ্বিপটো আপোনালোকৰ এক্সামটোৰ বাবে এপ্লাই কৰিবৰ বাবে ডিক্লেৰেশ্যন ফৰ্মখন মই তলৰ ডেসক্ৰিপচনত দি থম ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডিক্লেৰেশ্যন ফৰ্মখন এইদৰে আপোনালোকৰ শো কৰিব ইয়াত আপোনালোকৰ দিছে টু বি আপলোড এট দ্য টাইম অফ অনলাইন এপ্লাই আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়া এইখন আপোনালোকে আপলোড কৰিব লাগিব সেইবাবে আগতীয়াকৈ আপোনালোকে প্ৰিন্ট কৰি পেলাই ফিল আপ কৰি আপোনালোকে স্ক্যান কৰি ৰাখক তাৰ পাছত যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত আপোনালোকে আপলোড কৰিব লাগিব ইয়াত দিয়া আছে দিছে নেম অফ ষ্টুডেন্ট আধাৰ কাৰ্ডৰ নাম্বাৰ তাৰ পাছত ক্যাটাগৰী কি হয় ফাদাৰ নেম মাদাৰ নেম এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব যদি আপোনালোকে ফিল আপ কৰোতে যদি কিবা অসুবিধা পায় তেনেহলে আপোনালোকে পেৰেন্টছৰ সহায় ল'ব পাৰে নহলে আপোনালোকে শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'ব পাৰে স্কুলত আপোনালোকে দি দিবগে তেতিয়া আপোনালোকক ছাৰবিদেসকলে ফিল আপ কৰি দিব তাৰ পাছত এই গুটেখিনি আপোনালোকে ফিল আপ কৰি ল'ব যদি আপোনালোক ফিল আপ কৰোতে কিবা অসুবিধা পায় তেনেহলে আপোনালোকে পেৰেন্টছ নহলে শিক্ষক-শিক্ষয়িত্ৰীক আপোনালোকে সুধি ল'ব ইয়াত দেখিছে আপোনালোকে ক্লাছ ইন হুইচ দ্য ষ্টুডেণ্ট ৰিড ইন আপোনালোকে কোন ক্লাছত পঢ়িছে যেহেতু ক্লাছ 8ৰ বাবে সেইবাবে ইয়াত ক্লাছ 8 দিব তাৰপিছত প্ৰিভিয়াছ এক্সাম আপোনালোকে ক্লাছ 7 দিব লাগিব যেহেতু আপোনালোকে ক্লাছ 8ত যেতিয়া পঢ়ি আছে আপোনালোকৰ প্ৰিভিয়াছ এক্সামটো আপোনালোকৰ ক্লাছ 8 হ'ব তাৰপিছত আপোনালোকৰ ইয়াত গুটেখিনি দিয়া আছে ইয়াত ফটো লগাব লাগিব আপোনালোকে পাছপোৰ্ট সাইজ ফটো লগাব লাগিব সিগনেচাৰ কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ দিয়া আছে সিল এণ্ড সিগনেচাৰ অফ হেড অফ দ্য ইনষ্টিটিউট অৰ্থাৎ আপোনালোকৰ যিজন প্ৰধান শিক্ষকে ইয়াত আপোনালোকৰ সিল আৰু সাইন মাৰি দিব এইখন আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মখন প্ৰথমতে প্ৰিন্ট কৰি ল'ব তাৰপিছত অনলাইন আবেদনৰ বাবে ইয়াত দিয়া আছে টু এপ্লাই ফৰ দ্য স্কিম ক্লিক হিয়াৰ দ্য ৱেব লিংক আপোনালোকে সেই লিংকটোত আপোনালোকৰ vidyarthi.co.in সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক তাৰপৰা ইয়াত দিয়া আছে বিদ্যাৰ্থী গোটেইকেইটা স্কলাৰশ্বিপ স্কিম ইয়াৰ পৰা দিয়া আছে ইতিমধ্যে আপোনালোকৰ 5টা স্কিম ইতিমধ্যে এপ্লাই হৈ আছে এতিয়া মই ইয়াত দেখুৱাই দিম এইটো দেখিছে নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন সেইটোত আপোনালোকে ক্লিক হিয়াৰ অপশ্যনটো ক্লিক কৰিব তাৰপিছত ইয়াত দেখিছে আসাম তাৰপিছত ইয়াত স্কলাৰশ্বিপটোৰ নাম দিয়া আছে ফৰ দ্য ষ্টুডেণ্ট ষ্টাডিং ইন ক্লাছ 8 অৰ্থাৎ আপোনালোকে ক্লাছ 8ত যদি পঢ়ি আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ গুটেখিনি তথ্য দিয়া আছে প্ৰথমতে আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ ওচৰত এটা এপ্লিকেশ্যন নম্বৰ জেনেৰেট হ'ব পাছৱৰ্ড জেনেৰেট হ'ব তাৰপিছতহে আপোনালোকে লগইন কৰিব পাৰিব সাইডত যিটো এপ্লিকেশ্যন ফৰ্ম অপশ্যন দিয়া আছে সেই অপশ্যনটো ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকক গুটেখিনি তথ্য ইয়াত শো কৰিছে প্ৰথমতে দিয়া আছে আপোনালোকক দেখিছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত দিয়া আছে ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ দ্য অনলাইন ফৰ্ম সাবমিশন আপোনালোকৰ পাছপোৰ্ট ফটো লাগিব সিগনেচাৰ লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব ডিসেবিলিটি যদি ক্যান্ডিডেট হয় আপোনালোকৰ যদি ডিসেবল ক্যান্ডিডেট হয় তেনেহলে আপোনালোকৰ যিখন ডিসেবল সাৰ্টিফিকেট সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব ডিসেবিলিটি যিখন সাৰ্টিফিকেট সেইখনৰ প্ৰয়োজন হ'ব তাৰপিছত স্ক্যান কপি হ'ব ডিক্লেৰেশ্যন ফৰ্ম অৰ্থাৎ আপোনালোকৰ যিখন মই দেখুৱাইছিলো আপোনালোকৰ যিখন ডিক্লেৰেশ্যন ফৰ্ম সেইখন আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত গুটেখিনি তথ্য ইয়াত দিয়া আছে তাৰপিছত এপ্লিকেন্টৰ এটা ভ্যালিড ইমেইল আইডি মোবাইল নাম্বাৰ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব তাৰপিছত আপোনালোকে ফটো সিগনেচাৰ সাইজ কিটা দিয়া আছে আপোনালোকে দেখিছে আপোনালোকে JPG ফৰমেটত আপোনালোকে আপলোড কৰিব পাৰিব সাইজটো দিয়া আছে আপোনালোকৰ 35 KB 30 KB ৰ ভিতৰত হ'ব লাগিব গুটেখিনি তথ্য দিয়া আছে হেল্পলাইন নম্বৰ দিয়া আছে যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহলে হেল্পলাইন নম্বৰত কন্টাক্ট কৰিব পাৰে নেক্সট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে যিখন আপোনালোকৰ এপ্লাই কৰা ফৰ্ম সেইখন খোল খাব ইয়াত দিছে স্কিম কোডটো আপোনালোকে 3 আহিব 3 টো সিলেক্ট কৰি ল'ব তাৰপিছত ষ্টেট কোড আপোনালোকৰ ষ্টেট কোডটো আপোনালোকে 11 আসাম যেটো আছে হেতু সিলেক্ট কৰিব ইয়াৰটো 2023 আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব ইয়াত ডিস্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত সেন্টাৰ আপোনালোকৰ যোৰহাট ডিস্ট্ৰিক্ট যদি সিলেক্ট কৰে তেনেহলে যোৰহাট ডিস্ট্ৰিক্টৰ আন্ডাৰত কি সেন্টাৰ আছে সেন্টাৰ গিটা ইয়াত শো কৰিব আপোনালোকৰ নিয়াৰেষ্ট যেটো সেন্টাৰ পৰে আপোনালোকে যেটো সেন্টাৰত আপোনালোকৰ এক্সাম দিবলৈ যাবলৈ সুবিধা হয় আপোনালোকে সেই সেন্টাৰটো সিলেক্ট কৰিব ইয়াত মই দেখিছে গভ বয়জ হাই স্কুলটো সিলেক্ট কৰি লৈছো যোৰহাট তাৰপিছত এড্ৰেছটো যোৰহাট আহিয়ে যাব নিজে ক্লাছটো আপোনালোকে 8 সিলেক্ট কৰিব ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি ল'ব আপোনাৰ ডকুমেন্টত যি আছে আপোনালোকে হেতু সিলেক্ট কৰিব যদি আপোনাৰ আধাৰ কাৰ্ড বা কিবা আছে তেনেহলে ষ্টুডেন্টৰ যেটো ডেট অফ বাৰ্থ হেতু সিলেক্ট কৰি ল'ব আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব তাৰপিছত ক্যান্ডিডেট নেম অৰ্থাৎ আপোনাৰ ষ্টুডেন্টজনৰ নেমটো ইয়াত ফিল আপ কৰিব তাৰপা ষ্টুডেন্টৰ আপোনাৰ ফাদাৰ নেমটো ফিল আপ কৰিব শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব ভুল নকৰিব
তাৰপাছত আপোনাৰ ফাদাৰ নেমটো ফিল আপ কৰিব, মাদাৰ নেমটো ঠিক তেনেদৰে ইয়াত ফিল আপ কৰি ল'ব, গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল ট্ৰান্সজেণ্ডাৰ কোনটো হয় এইটো আপোনালোকে ফিল আপ কৰি ল'ব, যিটো হয় আপোনালোকে সেইটো ফিল আপ কৰি ল'ব। তাৰপাছত ৰুৰেল নে আৰ্বান এৰিয়াৰ পৰা আপোনালোকে বিলং কৰে সেইটো চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব, আপোনালোকে জেনেৰেল OBC ST আপোনালোকে কোনটো কেটেগৰীত পৰে সেইটো চিলেক্ট কৰিব। যদি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব নালাগে। যেতিয়া দেখিছে মই OBCটো চিলেক্ট কৰিছোঁ বা SCটো চিলেক্ট কৰিছোঁ তেতিয়া আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰা আপোনালোকৰ অপশ্যনটো আহি গৈছে, আপোনালোকে তেতিয়া কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। তাৰপাছত কমিউনিটিটো আপোনালোকে চিলেক্ট কৰি লওক, দিছে SCটো মই চিলেক্ট কৰি দিছোঁ, কেটেগৰী চাৰ্টিফিকেটখন আপলোড কৰিবলৈ আহি গৈছে, JPG ফৰ্মেটত আপলোড কৰিবলৈ আহিছে আৰু মেক্সিমাম চাইজ দিয়া আছে আপোনালোকৰ 100 KB 100 KB ভিতৰত আপোনালোকৰ হ'ব লাগিব কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰি ল'ব। যদি SC ST বা OBC কেটেগৰীত পৰে আপোনালোক, যদি জেনেৰেল হয় তেনেহ'লে জেনেৰেলটো চিলেক্ট কৰি ল'ব। তাৰপাছত কমিউনিটিটো চিলেক্ট কৰিব, হিন্দু হয় নে মুছলিম হয় নে খ্ৰীষ্টান হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে পোষ্টেল এড্ৰেছ যিটো হয় সেইটো আপোনালোকে ফিল আপ কৰিব, যিটো আপোনাৰ এড্ৰেছ। প্ৰথমে ভিলেজ নেম দিব, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিন কোড এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব, ষ্টেটটো চিলেক্ট কৰিব। তাৰপাছত ইয়াত আপোনালোকে দেখিছে নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউট, অৰ্থাৎ আপোনাৰ যিখন স্কুলৰ নামটো ফিল আপ কৰিব, স্কুলৰ এড্ৰেছটো দি দিব লগতে। তাৰপাছত এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব, স্কুলৰ পিন কোডটো আপোনালোকে কোনটো এৰিয়াত আপোনালোকৰ স্কুলখন আছে তাৰ পিন কোডটো আপোনালোকে ফিল আপ কৰিব, মই অলপ জুম কৰি দেখুৱাই দিছোঁ। তাৰপিছত ইয়াত দিয়া আছে দেখিছে টাইপ অফ দ্য ইনষ্টিটিউট ইন হুইচ ষ্টাডিং এট ক্লাছ 8, অৰ্থাৎ আপোনালোকে যিখন ইনষ্টিটিউটত পঢ়ি আছে সেইখন আপোনালোকৰ গভৰ্ণমেণ্ট স্কুল হয় নে প্ৰাইভেট স্কুল হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। যদি গভৰ্ণমেণ্ট হয় গভৰ্ণমেণ্ট চিলেক্ট কৰিব, যদি প্ৰাইভেট হয় প্ৰাইভেট চিলেক্ট কৰিব। গভৰ্ণমেণ্টসকলেহে কেৱল জলপানীটো আপোনালোকে লাভ কৰিব পৰীক্ষাত যদি অৱতীৰ্ণ হয়, যদি প্ৰাইভেটত হয় তেতিয়াও আপোনালোকে এক্সামটো দিব পাৰিব কিন্তু কোনো ধৰণৰ জলপানী আপোনালোকে লাভ নকৰে। তাৰপিছত মিডিয়াম অফ এক্সামিনেশ্যন, আপোনালোকে এক্সামিনেশ্যনটো কি মিডিয়ামত দিব খোজে এইটো চিলেক্ট কৰিব। তাৰপিছত মিডিয়াম অফ স্কুল, আপোনালোকৰ স্কুলখন কোনটো মিডিয়ামৰ হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ফাদাৰৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো চিলেক্ট কৰিব, অকুপেশ্যনটো চিলেক্ট কৰিব। তাৰপিছত ঠিক তেনেদৰে আপোনালোকৰ মাদাৰৰ অকুপেশ্যন আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত চিলেক্ট কৰিব। তাৰপাছত ফেমিলি নাম্বাৰ, আপোনালোকৰ পৰিয়ালত কিমানজন সদস্য আছে ফেমিলি নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব, যদি 4জন আছে 4 দিব, যদি 5জন আছে 5জন দিব। তাৰপাছত দিয়া আছে ইয়াত দিছে নাম্বাৰ অফ ব্ৰাদাৰ্ছ, আপোনাৰ যদি ককাই বা ভাই আছে তেনেহ'লে কেইজন আছে সেইটো আপোনালোকে ফিল আপ কৰিব। যদি নাম্বাৰ অফ চিষ্টাৰ, আপোনাৰ যদি চিষ্টাৰ আছে কেইগৰাকী আছে সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব। যদি নাই আপোনাৰ চিষ্টাৰ তেনেহ'লে আপোনালোকে 0 ফিল আপ কৰিব পাৰে। এইখিনি দেখিছে আপোনালোকৰ। তাৰপিছত আপোনালোকৰ যিটো ইনকম, আপোনাৰ এনুৱেল ইনকম যিটো আছে এইটো আপোনালোকৰ ফিল আপ কৰিবলৈ আহিছে, আপ টু 50,000। তাৰপাছত আপোনালোকৰ দেখিছে 50,000 to 1 লাখ, আপোনালোকে যিটো হয় এইটো চিলেক্ট কৰিব। তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল আইডি এইখিনি ফিল আপ কৰি ল'ব, পাছপোৰ্ট ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব। তাৰপিছত যিখন ডিক্লেৰেশ্যন ফৰ্ম আছে ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে আপলোড কৰি ল'ব, চুজ ফাইলত গৈ পেলাই মিনিমাম আপোনালোকৰ 100 KB হ'ব লাগিব। তাৰপৰা পাছৱৰ্ড এটা ছেট কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে তাৰপিছত আপোনালোকৰ পে'মেণ্টৰ পেজটো খোল খাব, আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। এতিয়া মই পে'মেণ্টটো কৰি নেদেখাওঁ, পৰৱৰ্তী সময়ত আপোনালোকক মই সবিশেষ দেখুৱাই দিম। তাৰপাছত আপোনালোকে কেনেকৈ কুৱেশ্যন পেপাৰসমূহ আপোনালোকে এপটোৰ পৰা ল'ব পাৰিব, এপটোত গৈ পেলাই আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, মই নেক্সট ভিডিঅ'ত এপটোত কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব, কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড কৰিব সেইটো বিষয়ে দেখুৱাই দিম।